हेलो एभ्रिवान गुड मर्निंग কি খবৰ আপোনালোকৰ আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে আৰু আমাৰ এইফালে গুৱাহাটীত ইমান যে বৰষুণ কালি যে 2টা বজাৰ পৰা বৰষুণ বতাহ দিছিলে লাইনটো ৰাতি 10টা বজাত আহিছে ইমান কষ্ট হৈছে পানী নাই পিনে পানীটোৱে সকলোৰে বাবে মেইন হয় পানী নাথাকিলে জানে আপোনালোকে কিমান কষ্ট হয় আৰু চাওকচোন বতৰটো ইমান বেয়া মানে ক'ব আৰু এইখনে আমাৰ ওচৰৰ বিল্ডিঙৰ ওচৰৰ পিছপিনে থকা পাহাৰখন হয় পুৰা পানীৰে পুৰা ৰাতি পুৰা ইফালেদি পানী আহি পুৰা আমাৰ ঘৰৰ ভিতৰত সোমাব গৈছে একদম আৰু আমাৰ বাকী যিবিলাক ওচৰৰ এইবিলাক ৰুম আছে সিহঁতৰ খিৰিকীৰে পানী সোমাই গৈছে পুৰা একদম বহুত বেয়া বৰষুণ দিছে এনেকুৱা ক'ব লাগিব যে মই এনেকুৱা বৰষুণ দেখাই নাই আজিলৈকে সৰুৰ পৰা ডাঙৰ হ'লোঁ ইমান ডাঙৰ বৰষুণ মানে বৰষুণে খিৰিকী ঠেলাই দিছে পানীৰ হেঁচাত পুৰা খিৰিকী ছাইডেদি পানী সোমাই ৰুমৰ ভিতৰত পুৰা পানী হৈ গৈছে আৰু এইপিনে পুৰা আমাৰ এইখিনিতে পুৰা পানী আহে বৰষুণ দিলে ইমান পাহাৰ হয় পুৰা মানে আৰু কি ক'ব তাতে আজি আকৌ ওচৰতে আমাৰ মছজিদ এইটো মছজিদ হয় আমাৰ এই বিল্ডিঙৰ ছাদখন দেখিছে আপোনালোকে সেইটো আমাৰ ওচৰতে মছজিদ আছে তাতে বৰিং কৰি আছে আজি আৰু বৰিঙৰ আৱাজত হৈছে আৰু কালিতো পুৰা লাইনৰ কাৰণে ইমান কষ্ট কি ক'ব আৰু বতৰটো বহুতেই বেয়া হৈ গ'ল এনে অকণমান বৰষুণ দিলে বাৰু ভালে লাগে কিন্তু দেখা পাইছে পুৰা কলা কলা হৈছে একো দেখাই নাযায় ইপিনে পুৰা অকণমান পোহৰ আছে ইপিনে আগপানে হয় আমাৰ ৰাস্তাত সকলো দেখা পাই আছে ইপিনে বাবু শুই আছে সৰু বাবু ডাঙৰ বাবুৰ সৰু বাবুৰ বহুত বেমাৰ সেইদিনা সৰু কাকা মানে দাদা আহিছিলে কোনো ধৰণৰ ভিডিঅ' কৰাই নহ'ল আৰু তাৰপিছৰ পৰা বাবুৰ ইমান গা বেয়া জ্বৰ উঠি গ'ল হঠাৎ ভিডিঅ' বনাবলৈ মন নগ'ল আৰু সি নাথাকিলে গুচিয়ে গ'ল গম পাইছে আপোনালোকে আৰু বাকী তেনেহ'লে আজিৰ ভিডিঅ'টি চাই থাকক আপোনালোকে আপোনালোকৰ লগতে আৰম্ভণি কৰি দিওঁ চাই থাককচোন ভিডিঅ'টি শেষলৈকে হেল্ল' এভৰিৱান এতিয়া ভাত বনাবৰ সময় হ'ল 12টা বাজি গৈছে আৰু দেৰি হৈ গ'ল ভাবিছোঁ ভাতটো বনাই লওঁ আৰু আপোনালোকৰ লগতো মানে অকণমান শ্বেয়াৰ কৰি দিওঁ মই আজি কি বনাম ভাবিছোঁ আজি বিলাহী আৰু মাছ বনাম এনেইতো সাধাৰণতে সকলোৱে বিলাহী মাছ খায়ে আৰু মই আজি অলপ বেলেগ ধৰণে বনাম বুলি ভাবিছোঁ আৰু যদি আপোনালোকে এনেকৈ খাই পাইছে তেনেহ'লে জনাব আৰু যিসকলে খাই পোৱা নাই নিশ্চয় এবাৰ ট্ৰাই কৰি চাব এনে ভাল লাগে খাই আগতেও মই বনাইছোঁ আৰু ভাবিছোঁ আপোনাৰ লগত শ্বেয়াৰ কৰি দিওঁ ৰেচিপিটো আৰু যদি খাই ভাল লাগে নিশ্চয় জনাব আহক তেনেহ'লে চাই থাকক এইফালে মই মাছখিনি ধুনীয়াকৈ ধুই লৈছোঁ অকণমান ডাঙৰ মাছ আনিছিলোঁ যিহেতু ভাবিলোঁ অকণমান ভালকৈয়ে বনাই ভাবিলোঁ বিলাহী দি কিনে বনাই দিওঁ তেনেহ'লে চাই থাকক আপোনালোকে মই কেনেকৈ বনাওঁ ইয়াতে মাছখিনি ফ্ৰাই বনাব লাগিব ফ্ৰাইৰ বাবে মই ৰেডি কৰি লওঁ নিমখ দিছোঁ তাতে নিমখ দি লৈছোঁ আৰু হালধি গুড়ি আৰু অকণমান জিৰাৰ গুড়িও দিম আৰু মাছৰ ভিতৰত জিৰাৰ গুড়ি সোমাই যাব তেতিয়া মাছটো বেছি টেষ্ট এটা আহি যায় অকণমান হালধি গুড়িও দি দিছোঁ জিৰাৰ গুড়ি অকণমান দি দিছোঁ এতিয়া মাছখিনি ধুনীয়াকৈ ফ্ৰাই বনাই লওঁ মই চাই থাকক ইফালে মই মাছটো ভাজিবৰ কাৰণে কেৰাহী বহাই দিছোঁ গেছত আৰু গেছটো লৈ পেলাই এতিয়া ধুনীয়াকৈ তেলটো গৰম হৈ গৈছে মাছখিনি দি দিওঁ এইফালে মাছখিনি ফ্ৰাই কৰিব দি দিছোঁ মাছখিনি ফ্ৰাই হৈ থাকক আৰু এইফালে মই মাছৰ দিবৰ কাৰণে এটা বিলাহী লৈছোঁ ডাঙৰ চাইজৰ আৰু এটা পিঁয়াজ আৰু 4-5টা কেঁচা জলকীয়া আৰু নহৰু আৰু অকণমান আদা দিছোঁ আৰু এতিয়া এইখিনি মই মিক্সাৰত ধুনীয়াকৈ পিচি ল'ম আৰু বিলাহীটো আপোনালোকে আপোনালোকৰ মাছৰ হিচাপতে দিব কাৰণ মাছ বেছি হ'লে বিলাহীটো অকণমান বেছিকৈ দিব মোৰ মাছ কম কাৰণে আমাৰ মানুহ কম সেইকাৰণে মই এটাই দিছোঁ অকণমান ডাঙৰ চাইজৰ আৰু যদি আপোনালোকৰ যদি মাছ বেছি হয় আপোনালোকে বেছিকৈ দিব লাগিব চাই ল'ব বাকী চাই থাকক এতিয়া মই এইখিনি ধুনীয়াকৈ ইয়াতে পিচি ল'ম মিক্সাৰত গোটেইখিনি একেলগে দি দিম বিলাহী নহৰু পিঁয়াজ আদা জলকীয়া গোটেইখিনি একেলগে মই ধুনীয়াকৈ পিচি ল'ম চাই থাকক
এইফালে ধুনীয়াকৈ এইখিনি মই পেষ্টটো বনাই ল'লোঁ আৰু এইফালে মাছ ভাজা হৈয়ে আছে প্ৰায়। আপোনালোকে চাই থাকক মই কেনেধৰণে বনাওঁ, আৰু যদি খাই পোৱা নাই নিশ্চয় ট্ৰাই কৰি চাব, ভাল লাগিলে নিশ্চয় জনাব বুলি আশা থাকিল। আৰু আপোনালোকে ভাবিছে বেকগ্ৰাউণ্ডত ইমান চাউণ্ড কি আহি আছে, মানে কৈছোঁ নহয় মই আজি আমাৰ ইয়াৰ ওচৰত আমাৰ ৰুমৰ মানে বিল্ডিঙৰ ওচৰতে মছজিদ আছে, মছজিদত বৰিং কৰি আছে পানী, সেইটোৰে আৱাজ আহি আছে। তেনেহ'লে চাই থাককচোন মই কেনেদৰে মাছ বিলাহী কেনেদৰে বনাই থাকোঁ, চাই থাকক। এইপিনে আমাৰ মাছখিনি ভাজা হৈ গ'ল ধুনীয়াকৈ, মাছখিনি ভাজি ল'লোঁ। এতিয়া মই কেৰাহীত ভাজা তেলখিনিতে, ইয়াতে তেল গৰম হৈ আছে, ভাজা তেলখিনিতে মই এইখিনি পেষ্টখিনি মই ইয়াত দি দিম। অকণমান মই পাঁচফোৰণ দি দিছোঁ, আপোনালোকে তেলটো গৰম হওঁতে দি ল'ব। পাহৰি গ'লোঁ কাৰণে দিব গ'ল, পিছত দিলেও কথা নাই। ধুনীয়াকৈ এতিয়া পেষ্টটো লৰাব লাগিব, ইয়াত শুনিব লাগিব ধুনীয়াকৈ। ইয়াত হালধি গুড়ি দিব লাগিব, হালধি দি দিছোঁ মই ইয়াত। মাছটো ভাজি লোৱা হৈছে, কম পৰিমাণে দি ল'ব, বিলাহীৰ এনেও কালাৰটো আহি যায়, হালধি গুড়ি কমকৈ দিলে হৈ যাব। নিমখ নিজৰ হিচাপত দিলেই হ'ল, আৰু অকণমান জিৰাৰ গুড়ি। ধুনীয়াকৈ এইখিনি ভুনিব লাগিব। মই ইয়াত জলকীয়াৰ গুড়া বা কিবা মছলা ব্যৱহাৰ কৰা নাই, কাৰণ বা মাছৰ তৰকাৰীত বেছি মছলা দিলে ভালো নালাগে, দিলে ভাল লাগে, এনেকৈ ভাল লাগিব। কিন্তু আপোনালোকে তেলটো গৰম হ'লে পাঁচফোৰণটো ব্যৱহাৰ কৰিব, মই পাহৰি গ'লোঁ, মই পিছত দি দিছোঁ বাৰু, আপোনালোকে দি দিব। পাঁচফোৰণ চেণ্টটো যেতিয়া আহিব বেলেগ এটা ভাল লাগে। এতিয়া ধুনীয়াকৈ এইখিনি ভুনিব লাগিব, কাৰণ কেঁচা বিলাহী, কেঁচা নহৰু, কেঁচা আদা এইবিলাক দিয়া গৈছে, আৰু গোটেইখিনি যেতিয়া ধুনীয়াকৈ ভুনাৰ পিছত এটা তেল কেঁচা চেণ্টটো গুচি যাব, তেতিয়া ভাল লাগে আৰু। ধুনীয়াকৈ ভুনিব লাগিব অলপ দেৰিলৈকে, অকণমান পানী দি ভুনিব আপুনি, যদি পানী শুকাই যায়। পানী আছে বাৰু, দিব লগা হোৱা নাই, ধুনীয়া কালাৰ হয়, বেলেগ মছলা ব্যৱহাৰ নকৰিলেও কথা নাই। বিলাহীটো এনেই কালাৰটো। আৰু এইফালে ভজা মাছখিনি মই ইয়াত দি দিম, এইখিনি মই 3বাৰমান পানী দি কিনে ভুনা কৰিছোঁ, আপোনালোকেও কৰি ল'ব, দেখুওৱা নহ'ল। এতিয়া ভজা মাছখিনি মই ধুনীয়াকৈ ইয়াত দি দিছোঁ, আৰু এক পিচ ৰাখি দিছোঁ, কাৰণ আমাৰ ডাঙৰ বাবুৱে সি মাছৰ তৰকাৰী বনালে নাখায়, সেইকাৰণে। ধুনীয়াকৈ মাছখিনি লৰাই ল'ব, লৈ কিনে আপুনি যিমান জোল খায় সেইমতে নিজৰ হিচাপত জোলটো দিলেই হ'ল। আমাৰ মানুহ কম বুলি মই জোলটো কমেই দিম, কাৰণ মাছ কম। ধুনীয়া কালাৰ আহিছে, সৰু বাবুৱে অকণমান ডিষ্টাৰ্বো কৰি আছে, আৰু আপুনি আপোনাৰ হিচাপত জোলটো দিলেই হ'ল, আৰু মই ইয়াত জোল দি দিম। এতিয়া মই ধুনীয়াকৈ মোৰ হিচাপত জোলটো দি দিছোঁ, আপোনালোকেও আপোনালোকৰ হিচাপত জোলটো দি দিব। মই আৰু ইয়াতে পানী নিদিওঁ, মোৰ হিচাপত মই জোল দি দিছোঁ। ধুনীয়াকৈ এতিয়া উতলিব দিলে মাছ আৰু বিলাহী জোল ৰেডি হৈ গ'ল। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিছে মাছ আৰু বিলাহী ৰেচিপিটো, তেনেহ'লে নিশ্চয় কমেণ্ট কৰি জনাব। আৰু যদি আপোনালোকে এনেকৈ বিলাহী মাছ বনাই খাই পোৱা নাই, নিশ্চয় ট্ৰাই কৰিব, বহুত টেষ্টি হয়, আৰু খাই যদি ভাল লাগে নিশ্চয় জনাব। তেনেহ'লে আগলৈ ভিডিঅ'টি চাই থাকক। এইফালে আমাৰ বদমাছ দুয়োজনে আহি গ'ল, দোকানৰ পৰা আহিয়ে চুৰু হৈ গৈছে। আৰু এইফালে দুপৰীয়াৰ ভাত খাবলৈ ৰেডি হৈছোঁ, আৰু
ভাত খাবলৈ কি লৈছোঁ গমে পাইছে আপোনালোকে। আৰু এইটো কি কয় আপোনালোকৰ ফালে ক'বচোন, মই কিন্তু বঙালী জ্বলা বুলি কওঁ, ক'বচোন। হেল্ল' এভৰিৱান, ভাত পানী খাই অকণমান ৰেষ্ট কৰি এতিয়া সৰু বাবু টোপনিৰ পৰা উঠি গ'ল। সি দোকানৰ পৰা আহি কিনে একো নোখোৱাকৈ টোপনি মাৰিছিল। এতিয়া তাক অকণমান কিবা খুৱাই লওঁ। তাক খুৱাই কিনে অকণমান ভাবিছোঁ বাবুৰ জেঠীমাহঁতৰ ঘৰৰ ওচৰতে অকণমান তাতে যাম বুলি। আৰু ডাঙৰ বাবুৰো এক্সাম খতম হোৱাৰ পৰা, এক্সাম যেতিয়াৰ পৰা চলি আছে ক'তো যোৱা হোৱাই নাই। আৰু সিও কৈ আছে আমাৰ এক্সাম খতম হ'ল, আজি জেঠীমাহঁতৰ ঘৰত যাওঁ। তাৰপিছত অকণমান লৈ যাওঁ, দুয়োজনকে ফুৰাই লৈ আহোঁ। তেনেহ'লে চাই থাককচোন ভিডিঅ'টি, আৰু পাৰিলে আপোনালোককো দেখুৱাম। আৰু লাজো লাগে মোৰ অকণমান বাহিৰত কেমেৰা ওলাবলৈ, কাৰণ ইউটিউবত ফাৰ্ষ্ট টাইম আহিছোঁ আৰু এনেকৈ বাহিৰত কেমেৰা ওলাব অকণমান লাজ লাগে। যদি পাৰোঁ আপোনালোক নিশ্চয় দেখুৱাম, চাই থাকিব তেনেহ'লে ভিডিঅ'টি। এভৰিৱান, যাবৰ কাৰণে ওলাই আহিলোঁ। তেনেহ'লে যাওঁ। এইটোৱে বিল্ডিং হয়, গ্ৰীণ কালাৰৰ, দেখা পাইছে চাগে। ৰাস্তা পাৰ হৈ যাব লাগিব। বাবুৱে পূৰা একদম ৰখিবই নিদিয়ে, ক'তো কান্দি দিয়ে। মানে ক'ৰবাত ওলাই আহিলে ইমান ভাল পায়, কি ক'ব আৰু। আহিম যে পূৰা ভাল পাই আছে সি। হেল্ল' এভৰিৱান, ঘৰ আহি পালোঁ। আৰু তাতে তেনেকুৱা বেলেগ একো ভিডিঅ' কৰা নহ'ল, কাৰণ তাতে মানুহ বহুত আছিলে। আৰু মই কৈছোঁৱে আপোনালোকক, মোৰ অলপ লাজো লাগে। সকলোকে এনেকৈ কেমেৰাৰ সন্মুখত ভালো নালাগে, ফাৰ্ষ্ট টাইম। আৰু চবেই কৈ আছে লাজ লাগে, লাজ লাগে, মানে কোনোৱে ভিডিঅ' কৰিব বিচৰাও নাই। সেইকাৰণে ফাৰ্ষ্ট টাইম কাৰণে ইমান এটা জোৰ কৰিব পৰা নাই মই। নেক্সট টাইম দেখাম বুলি আশা ৰাখিছোঁ। আৰু এইফালে আমাৰ বেটা আজি পিংকু পিংকি হৈ আছে। পিংকু পিংকু বেটা পূৰা দৌৰি আছে বেটাই। সি মানে ক'ৰবাত গ'লে কাপোৰ পিন্ধাই দিলে মানে ইমানেই ভাল পায়, কি ক'ম আপোনালোকক। খুচিত পূৰা পাগল হৈ যায় সি। মেইন কথা, ঘৰৰ ভিতৰতে বেচেৰা ডাঙৰ হৈছে, ক'তো যাব নাপায়। আৰু ডাঙৰ বাবুৱে ক'ৰবাত গ'লে সি ইমান কান্দে আজিকালি, মানে তাৰ লগত যাব বিচাৰে। সেইকাৰণে ভাবিছোঁ অকণমান ফুৰাই লৈ আহোঁ, বেলেগততো ক'তো যোৱা নহয়ে। আৰু এতিয়া সি পূৰা খেলিব ধৰিছে, তাতেও পূৰা খেলি আছে। এইবাৰ এইফালে আহা, এইফালে আহা, মানে চোৱাচোন 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 চোৱা। নাই, পূৰা খেলি আছে সি। আহিলোঁ, তাতে ভাইটিহঁতৰ ডাঙৰ ছোৱালীজনীয়ে পাৰ্লাৰত সোমালে, তাতে অকণমান সোমাই দিলোঁ। তাতেও ভিডিঅ' কৰিম বুলি ভাবি নকৰিলোঁ, কাৰণ মোৰে বেছি লাজ লাগে সিহঁততকৈ। কি ক'ম আৰু, ফাৰ্ষ্ট টাইম কেমেৰা এনেকৈ লৈ থাকিব ভালো নালাগে, লাজো লাগে। লাহে লাহে লাজ কমিব। আপোনালোকৰ সহায় পালে আৰু ভাল লাগিব। নিশ্চয় আশা ৰাখিছোঁ আপোনালোকে সহায় কৰি যাব, অলপ সাহস দিব বুলি আশা ৰাখিছোঁ। তেনেহ'লে আজিৰ ভিডিঅ'টি মই ইমানতে সামৰিম। আৰু যদি মোৰ ভিডিঅ'টি সঁচাকৈ আপোনালোকৰ ভাল লাগিছে, তেনেহ'লে নিশ্চয় লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আৰু যদি মোৰ চেনেলৰ ভিডিঅ'বোৰ আগলৈও চাবলৈ বিচাৰে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব প্লিজ। সকলোৰে আশীৰ্বাদ, সাহস, সহায়তা লাগিব সকলো কামতে, আশা ৰাখিছোঁ। বাকী আজি ইমানতে, বাই বাই, বাই বাই। আৰু যিসকলে মোৰ ভিডিঅ'টি শেষলৈ চাই আছে, বহুত বহুত ধন্যবাদ। আৰু এতিয়ালৈ বাই বাই। তেনেহ'লে অন্য এটা নতুন ভিডিঅ'টিত লগ পাম বুলি আশা ৰাখিম। বাই বাই।